আজি মই বনাবলৈ লৈছোঁ চিকেন পুৰা পিটিকা। এয়া মই 2 পিচ চিকেন লৈ লৈছোঁ। চিকেন 2 পিচ মই ইয়াতে বইল হ'বলৈ দি দিছোঁ। বেছি চিকেন নালাগে, 2 পিচ হ'লে হৈ যাব। মই বনলেছ চিকেন লৈ লৈছোঁ, হাড্ডি নোহোৱা। ইয়াতে মই অকণমান নিমখ দিছোঁ যাতে চিকেন 2 পিচৰ মাজত নিমখখিনি সোমাই যায়, তেতিয়াহ'লে খাবলৈ টেষ্টি হয়। এয়া মই বইল কৰি ল'লোঁ। গোটেই সিজায়ে লৈছোঁ, তথাপিও অকণমান জুইত পুৰি ল'ম যাতে স্মকি ফ্লেভাৰটো আহে। এয়া মই গেছটো ল' ফ্লেমত ৰাখি চিকেন 2 পিচ পুৰি লৈছোঁ ইলুটি এয়া কেতিয়াবা বেলেগ ধৰণেৰে খাবলৈ মন যায়, নহয় জানো? কিমান আৰু আলু চিকেনৰ তৰকাৰী খাই থাকিম, এনেদৰেও কেতিয়াবা খাবলৈ মন যায়। মই কিন্তু আগতে খাই চোৱা নাই, আজিয়ে ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। এনেদৰে মই চিকেনখিনি ইলুটিকৈ পুৰি ল'ম। এয়া মোৰ চিকেনখিনি পুৰি লোৱা হৈ গ'ল। এইবাৰ মই পিঁয়াজখিনি, মান ধনিয়াখিনি, জলকীয়াখিনি কাটি ল'ম আৰু চিকেনখিনি ঠাণ্ডা হোৱাৰ পিছত মই এৰুৱাই ল'ম। এইবাৰ মই চিকেনখিনি এৰুৱাই ল'ম, ঠাণ্ডা হৈ গৈছে। এয়া এনেদৰে সৰুকৈ এৰুৱাই ল'ম। এয়া দেখিছেনে? আপোনালোকে বাৰু খাইছেনে এনেদৰে চিকেন পুৰি পিটিকা বনাই? মই খাম বুলি ভাবিয়ে আছিলোঁ, ভিডিঅ' বনাম বুলি ভাবিয়ে আছিলোঁ, কিন্তু বনোৱাহে নহয়। আজি ভাবিলোঁ বনাই দিওঁ। এয়া মই এনেদৰে চিকেনখিনি এৰুৱাই লৈছোঁ সৰুকৈ। এইবাৰ মই ইয়াতে দি দিছোঁ কাটি লোৱা পিঁয়াজখিনি। দিয়াৰ পিছত ইয়াতে দি দিছোঁ কাটি লোৱা আদা আৰু দি দিছোঁ কেঁচা জলকীয়া, আৰু ইয়াতে কি দিছোঁ জানেনে? ইয়াতে দি দিছোঁ মান ধনিয়া, মই নিজে ৰোৱা মান ধনিয়া। ইয়াতে এইবাৰ দি দিছোঁ নিমখ, আৰু এইবাৰ দি দিম মই এয়া মিঠাতেলখিনি বাবুৱে দিছে। আৰু এইবাৰ মই ইয়াতে নেমু আটি দিম। নেমুবোৰ ডাঙৰে হোৱা নাই, ৰসে ওলাই নাহে, সেয়েহে 2 পিচ দিলোঁ। এয়া কিবাকে অকণমান ৰস ওলাইছে। এইবাৰ মই এইখিনি পিটিকিম। এয়া ইমান ধুনীয়া ফ্লেভাৰ আহিছে, খাওঁ লাগিছে। সঁচাকৈয়ে খাবলৈ বহুত টেষ্টি হৈছিল। মই খাই লৈ উঠিহে ভিডিঅ'টো এডিট কৰিছোঁ, সেয়েহে কৈছোঁ খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকেও এবাৰ খাই চাব। এয়া দেখিবলৈও ইমান ধুনীয়া হৈছে। মই শুনিছিলোঁহে চিকেনৰ এনেদৰে পুৰি পিটিকা কৰি খাব পাৰি, কিন্তু খাম বুলি ভাবিয়ে আছিলোঁ, খোৱাহে হোৱা নাছিল। আজি ফাইনেলি খাই দিলোঁ। এয়া দেখিবলৈও ইমান ধুনীয়া হৈছে। আজিলৈ আহিছোঁ।